UPPL दोलोनि नाजानायाव माजबाद साहा बागानाव बेसेन नाङै मेगन बेरामनि नायबिजिरनाय बादा। उदालगुरि जिल्लानि माजबाद साहा बागानाव मोनसे बेसेन नाङै मेगन बेरामनि आनजाद नायनाय बादा खुंनाय जादोंमोन। माजबाद BCDCनि साहा बागान स्टाफ क्लाबाव 30 गुरुं फासनि सेरफां कमिटि आरो माजबाद टी बागाननि गुदि आफाद आरो बिटिआरनि गाहाय प्रमद बर'नि OSD राजु थाकालनि हेफाजाबाव सानसेनि बेसेन नाङै मेगन बेरामनि आनजाद नायनाय बादा खुंनाय जायो। दिनै बागाननि 1/4 हौवा हिन्जावफोरखौ फुंनि 10 रिंगानिफ्राय मेगन आनजादनि थाखाय बादायाव सारि जानाय नुनो मोनो। बे बादायाव बिटिआरनि गाहाय प्रमद बर'नि OSD राजु थाकाला बाहागो लानानै बुंथियो दि मोनस्नि BCDCनि 1036 सुबुंफोरखौ आनजाद नायनाय जायो आरो ग्लास होनाय जायो आरो 2061 सुबुंफोरनि फोसावनायनि बिबानखौ लानाय जादों होननानै OSD थाकाला खौरांगिरिफोरनि सिगाङाव फोरमायो। दिनैनि बे बादायाव UPPLनि उदालगुरि जिल्लानि नेहाथारि सबिन बसुमतारी, कृष्ण थापलिया, माजबाद ब्लक कमिटि UPPLनि लेङाइ आफादगिरि धीरेन राजबर, आफादगिरि बलिन बादा, नेहाथारि नन्दलाल शर्मा बिथांमोनाबो बाहागो लायो। माजबादनिफ्राय जतिन नाथनि रिपर्ट NBT लाइभ। ब्लक कमिटिर सहयोगत और आमार माजबाद प्राइमारिर सहयोगत आमार राजू ढाकाल सार जोनजन आमार प्रमोद बरु सारर OSD तेखेते एटा बिनामूल्य चिकित्सा शिविर एटा बर्तमान चलाई गई आछे आमार BTAD फार्स्ट सेफांतो बर्तमान चलाई गई आछे। एटु 7 नम्बर होइसे এই বিনামূল্যে চকু চিকিৎসা শিবিৰ চলোৱাটো। তো তাতে আমি মাজবাদবাসী ৰাইজৰ ফালৰ পৰা আমি বহুত বহুত ধন্যবাদ জনাইছোঁ তেখেতক। তেখেতে আমাৰ পাৰ্টিৰ ফালৰ পৰা দলৰ ফালৰ পৰা তেখেতে আগবাঢ়ি কাম কৰি আছে। তাৰ কাৰণে মই সকলো ৰাইজক জনাব বিচাৰিছোঁ যে গোটেই ট্ৰিটমেণ্টটো ফ্ৰী আছে। চশমা হ'ল বা যিমান চকুৰ প্ৰব্লেম আছে, শৰ্ট সাইটনেছ, লং সাইটনেছ যিখিনি আছে সেইখিনিও সব ফ্ৰী হ'ব। লগতে যদি সিভিয়াৰ কিবা চকুৰ প্ৰব্লেম আছে সেইটো আমাৰ যোনটো উদালগুৰিত বড়োলেণ্ড আই হস্পিটেল আছে তাতে ফ্ৰী ট্ৰিটমেণ্টকে তেখেতে এইটো ইনিচিয়েটিভ লৈছে। যিমানখিনি ইয়াৰ পৰা পেচেণ্ট যাব আমাৰ ইয়াৰ পৰা গাড়ী চাৰি সব তেখেতে যোগাৰ কৰি দিব। আমি ইয়াৰ পৰা লৈ যাম, তেখেতৰ তাতে অপাৰেশ্যন কৰাৰ পিছত আকৌ আমি ইয়াত সকলো যিমান ৰাইজ আছে যাৰ যাৰ প্ৰব্লেম আছে আকৌ আমি সিহঁতক ইয়াতে মাজবাদত আকৌ থৈ দিম। তো মই আমাৰ UPPL দলৰ ফালৰ পৰা আৰু একো বিশেষ ক'ব নোখোজোঁ যে তেখেত এজন বহুত সন্মানীয় মানুহ আৰু তেখেতে যোনটো কাম কৰি গৈ আছে সেনেকা কাম আজিলৈকে মাজবাদত ইমান আমি দেখা নাই। তো সেইকাৰণে আমি মাজবাদবাসী ৰাইজ যিমানখিনি আছে তেখেতে ধন্যবাদ জনাব লাগে। আৰু লগতে তেখেতক আমি আমাৰ দলৰ ফালৰ পৰা আমাৰ মাজবাদবাসী ৰাইজৰ ফালৰ পৰা চবৰ ফালৰ পৰা বহুত বহুত অন্তৰ হৃদয়েৰে ধন্যবাদ দিছোঁ যে তেখেতে ইমান ডাঙৰ কাম যে কৰি গৈ আছে। সেই হিচাপত এনেকাটো আজিলৈকে মই পোৱা নাই, কিন্তু যিহেতু কামটো এতিয়ালৈকে ছাকচেছফুল হৈ গৈছে। অলমষ্ট আজি আমি ইয়াতে পাতিছোঁ আমাৰ মাজবাদ টি ষ্টেট যোনটো ষ্টাফ ক্লাব আছে তাতে এই প্ৰগ্ৰামটো কৰিছিলোঁ। তো এইটো অলমষ্ট ছাকচেছফুল হৈছে বুলি ক'ব পাৰিম আমি, কাৰণ বহুত ৰাইজে আমাক হেল্প কৰিছে। বুঢ়া বুঢ়ী মানুহ আহিছে যাৰ চকুৰ প্ৰব্লেম আছে, নাই বুলি ক'লেও 200 মানুহ ইয়াতে এইমাত্ৰ ৰেজিষ্ট্ৰেশ্যন হৈছে। তো ক'ব গ'লে এইটো এটা ছাকচেছফুল ইভেণ্ট হ'ল আৰু মই বিশেষ একো নকওঁ। যিমানে মই ইমানখিনি কয় মোৰ বক্তব্যটো মই সামৰি আছোঁ। ধন্যবাদ।